हेलो एभ्रिवान गुड मर्निंग আৰু আজি গৈ আছো কালী মন্দিৰলৈ মাহঁতৰ লগত মোৰ লগত আহিছে মা খুৰী বা ভণ্টিহঁত আৰু এনেকৈ ভিডিওটো মন্দিৰৰ পৰা ষ্টাৰ্ট কৰি দিলো কাৰণ ঘৰৰ পৰা আহোতে দেৰি হৈ গল যে তাৰ কাৰণে ভিডিওটো কৰিবলৈ সময় নহল আৰু এতিয়া মন্দিৰৰ ভিতৰলৈকে আপোনালোককো লৈ যাও আৰু মইও অকনমান আপোনালোকক কি পাৰো দেখুৱাই যাম আৰু এতিয়া মেইন গেটৰ পৰা মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যাও বলক আৰু সোমায়ে সকলোতে একেবাৰে সেউজিয়াৰে ভৰি গৈছে যেহেতু এতিয়া বহাগ মাহ চলি আছে আৰু মন্দিৰটো সদায় যাত্ৰী নাথাকে বাৰু তথাপিও আহি সঁচাকৈ বহুত বেছি ভাল লাগে আৰু ইয়াতে দীপাৱলীৰ সময়ত সেমা পূজা হয় তেতিয়া বহুত বেছি মানুহ হয় আৰু তেতিয়া মেলা হয় বাৰু আৰু এতিয়া ভৰিয়া ধুই আমি ভিতৰতে অকনমান ৰেষ্ট ললোহি কাৰণ ৰ'দটো বহুত বেছি দিছিল আৰু ইফালে দেউজনে চাকি জ্বলাই আছে আৰু আমাক অকনমান বাহিৰতে ৰখিব দিলে আৰু আমি আহিয়ে দেউজনক খৰাইখন গটাই দিলো আৰু দেউজনে খৰাইখন ধুনীয়াকৈ পৰিপাটিকৈ কৰি দিব আৰু আমাক চাকি জ্বলাবলৈ দিব আৰু এতিয়া আমি মন্দিৰৰ ভিতৰ ভাগলৈ গলো আৰু আমাক দেউৱে ধুনীয়াকৈ সজাই দিলে খৰাইখন আৰু মই ঘৰৰ পৰা গাখীৰ লৈ আহিছিলো আৰু ইয়াতে গাখীৰ ঢালিব দিয়ে আৰু তাকে অকনমান গাখীৰ ভগৱানৰ ওচৰত দি দিলো আৰু এনেকৈ সকলোৱে দি দিলে বাৰু এটো মা গৈছে এবাৰ মাটো এনেকৈ দি দিলে আৰু এতিয়া চাকি কেইখৰ জ্বলাই লো আৰু অকনমান আপোনালোকক ভিতৰ ভাগটো দেখুৱাই দিলো কাৰণ ভিডিও কৰিবলৈ দিছিলে যে আপোনালোকেও চাই লওক আমি মা মই দুজনে খৰাইখনৰ চাকি কেইখৰ জ্বলাই দিলো আৰু সকলোৱে সেৱা ললে আৰু আমিও সেৱা লৈলো আৰু এতিয়া সেৱা লৈ আহি বাহিৰতে মাহঁতে বহিছে আৰু মই অকনমান ভিডিও কৰি ৰাখি দিলো এভ্ৰিৱান আৰু আজি মন্দিৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো আশা কৰো ভিডিওটো চাই সকলোৱে ভাল পাব আৰু আমাৰ মাৰ ঘৰৰ ওচৰত থকা কালী মন্দিৰটোলৈ আহিলো আৰু তাকে আপোনালোককো অকনমান দেখুৱাই দিও বুলি ভাবিলো কালী মন্দিৰৰ পৰিৱেশটো আৰু এটো বহুত বছৰ পুৰণি কালী মন্দিৰ হয় আৰু ইয়াতে বহুত পুৰণি শিলৰ মূৰ্তি বিলাক আছে তাকে আপোনালোকক অকনমান দেখুৱাই দিলো চাই থাকিবছো ভিডিওটো আৰু পৰিৱেশটো একেবাৰে ঠাণ্ডা বহুত বেছিয়ে ভাল লাগিছে আৰু ইয়াতে আহি আপোনালোকও আহিব যদিহে আহি পোৱা নাই আৰু এই কালী মন্দিৰটো হৈছে দৰং জিলা খলিহৈ গাঁৱত স্থিত আৰু খলিহৈ গাঁৱত আছে একেবাৰে সৰু গাঁও এখন আৰু আহিব সকলোৱে ভগৱানৰ ওচৰত চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিলো যাতে সমাজখন ভাল চিন্তাৰে আগুৱাই যায় সকলোৰে ভাল হওক মোৰো ভাল হওক মোৰ দুখন ঘৰৰ পৰিয়ালবিলাক সকলোৱে ভালে কুশলে থাকক তাৰে আশাৰে ভগৱানৰ ওচৰত চাকি ধূপ জ্বলালো আৰু এতিয়া অকনমান সময় পাইছো তাৰ কাৰণে ভাবিলো আপোনালোকক মন্দিৰৰ চাৰুকাষ দেখুৱাই দিও আৰু ইয়াতে বহুত বছৰ পুৰণি শিলৰ মূৰ্তি পাব আৰু শিলৰ মূৰ্তিবিলাক কি হয় কেনেকুৱা চিনৰে বনোৱা আছে এটো হয়তো মই বুজাব নোৱাৰিব পাৰো আপোনালোকক দেখুৱাই যাম আৰু যিখিনি পাৰো তাক ক'বলৈ চেষ্টা কৰিম এইবিলাক এনেকৈ শিলৰ মূৰ্তি এনেকৈ ৰাখি থোৱা হৈছে কত আৰু মানুহে যাতে আহিলে চাব পাৰে তাৰ কাৰণে ধুনীয়াকৈ ৰাখিছে আৰু এইবিলাক দেখিছে মই হয়তো আপোনালোকক বুজাই ক'ব নোৱাৰিম কাৰণ মই ইমান নাজানো বাৰু আৰু আপোনালোকক দেখুৱাই গলো আপোনালোকে চাই যাব আৰু ভিডিওটো চাই সকলোৱে ভাল পাব বুলি আশা কৰিলো আৰু এই গণেশ ফুলপা দেখিছেনে আপোনালোকে এই ফুলপাহক কি কয় আমাৰ এইফালে গণেশ ফুল বুলি কয় আৰু এইটো হৈছে শিলৰে নিৰ্মিত পদুম ফুলৰ আকৃতিত বনোৱা আছে বনাইছে নে আগৰে আছে এইটো মই ভালদৰে নাজানো আমি পদুম ফুলপা বুলিয়ে কওঁ আৰু এয়া হৈছে মন্দিৰৰ চাৰুকাষ সঁচাকৈ আহিলে আপোনালোকেও ভাল পাব আহিব কেতিয়াবা যদিহে আহি পোৱা নাই আৰু এইফালে মা আৰু বায়ে বনাই আছে চাহ আৰু এইফালে আপোনালোকে খানা খোৱাকৈ আহিলেও
এনেকৈ খাব পৰাকৈ সুবিধা আছে, ইয়াতে বনাব পাৰিব। আৰু এইফালে এইটো হৈছে খোৱা ঘৰ, ইয়াতে ভোগ খাব পাৰিব। আৰু চাৰো চাইড সঁচাকৈ পৰিষ্কাৰ কৰি ৰাখিছে, এই লেতেৰা নাই বাৰু। আৰু সেইফালে দেখিছে পাহাৰখন পিছফালে, আৰু ইয়াতে ধুনীয়াকৈ খাব পাৰিব। আৰু এই বান্দৰটো দেখিছেনে, আমাৰ মা আৰু বায়ে চাহ বনাই আছিলে, কাষৰ পৰাই চেনি লৈ গৈ আম গছজোপাতে উঠিলে। আৰু সিহঁতৰ পৰাতো আমি কাঢ়ি আনিব নোৱাৰোঁ, ইয়াতে বান্দৰ বহুত বেছিয়ে আছে। আৰু আমি ককাজনক কওঁতে তেওঁ মন্দিৰৰ পৰাই চেনিখিনি ওলাই দিলে, আৰু ককাই চেনিখিনি দিব গ'ল মাহঁতক, আৰু মাহঁতে চাহ বনালে। আৰু এতিয়া ককাই ৰখি আছে বান্দৰ, কাৰণ বান্দৰৰ বহুত বেছি উৎপাত। আৰু মাহঁতে চাহ বনাই থাকোঁতে আমি এইফালে অকণমান ফটো শ্বুটৰ কাৰণে আহিলোঁ বাৰু। এইফালে এইটো জিৰণি চৰা, আৰু এইফালে ভণ্টিহঁতে ফটো উঠাত ব্যস্ত। আৰু সঁচাকৈ আহি বহুত বেছিয়ে ভাল লাগে, সময়টো কেনেকৈ যায় গমেই নাপায় বাৰু। আৰু এইফালে অকণমান ময়ো ফটো উঠি ল'লোঁ। ফটো উঠিব, ৰিলচ বনাবৰ কাৰণে বহুত বেছি ঠাই আছে। আৰু এতিয়া আমি গৈ আছোঁ ৰিলচৰ কাৰণে। বহুত বেছি নাজানো বাৰু ৰিলচ বনাব, তথাপিও অকণমান চেষ্টা কৰিছোঁ আমিও। বৰমাহঁতৰ ভণ্টিজনীয়ে বনাই দিছে। আৰু এনেকৈ আপোনালোকে আহিলেও সঁচাকৈ বহুত বেছিয়ে ভাল পাব। আৰু এতিয়া চাহ খোৱাৰ পাব, ভিতৰতে এনেকৈ চাহ খাব পাৰিছোঁ, কাৰণ বাহিৰত বান্দৰ আছিলে যে, তাৰ কাৰণে আমাক ককাজনে ভিতৰতে খাব ক'লে। আৰু বায়ে ভগাই আছে চাহ, আৰু আমি সকলোৱে লগে ভাগে চাহ একাপ খাই ল'লোঁ, কাৰণ মন্দিৰলৈ আহিলে চাহ একাপ খাব পালেও ভাল লাগে। আৰু ধুনীয়াকৈ গাখীৰ চাহ বনাই দিলে। আৰু সকলোকে অকণমান ৰাখি দিলোঁ স্মৃতি হিচাপে, এনেকৈ লগ হোৱা। আৰু আমি মন্দিৰত আহিছোঁ যিহেতু বেলেগকৈ একো খোৱা নাই, বিস্কুট চাহ খাইছোঁ। আৰু এইফালে দেউজনে শৰাই ভাঙি আনি দিলে, আৰু ময়ে অকণমানকৈ প্ৰসাদখিনি ভগাই দিলোঁ। মোকে দিব কৈছিলে আইতাহঁতে, তাৰ কাৰণে ময়ে ভগাই দিলোঁ। আৰু লগত দেউজনেও অকণমান সহায় কৰিছে। বাৰ হাঁহিটো চাওকচোন, কেমেৰা দেখিলে সকলোৰে হাঁহি উঠে, সকলোৱে লাজো কৰে বাৰু। আৰু সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত হৈ গ'ল। আৰু প্ৰসাদখিনি ধুনীয়াকৈ দেখুৱাই দিলোঁ এবাৰ। আৰু এইফালে দেও ভগাই আছে। আৰু প্ৰসাদ খাই যেতিয়া ঘৰলৈ যাব ওলালোঁ, যোৱাৰ আগত আকৌ সেৱা জনালোঁ, কাৰণ যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ যাতে ক্ষমা কৰি দিয়ে। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু